Welcome to my channel Janelika's World. আজি বনাবলৈ লৈছো পাৰ মাংসৰ এখন আঞ্জা আৰু ইয়াৰ বাবে আমাক লাগিব সৰু সৰুকৈ কাটি লোৱা পিয়াজ এটা, আদা নহৰু বটা অলপ, 1 টেবুলস্পুন জালুকৰ গুড়া, 1 টেবুলস্পুন হালধি গুড়া। মই আলু 3টা আলু সৰু সৰুকৈ কাটি লৈছো কাৰণ পাৰ মাংসত সৰু সৰুকৈ দিলেহে আলুবোৰ ভাল লাগে। আৰু অফ কোৰ্স দ্য মেইন ইনগ্ৰেডিয়েন্টস পাৰ মাংস আৰু লগত কেখিলামান তেজপাত লৈছো। কাঢ়িখন গৰম হ'বলৈ দি 2 টেবুলস্পুন মান তেল দি লৈছো। পিয়াজখিনি দি দিছো। এতিয়া মই আদা নহৰু পেষ্টটো দি দিছো আৰু ইয়াক মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া মই ইয়াত আদা নহৰু আৰু পিঁয়াজৰ পেষ্টটো অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। মই ইয়াত হালধিখিনি যোগ কৰি দিছোঁ, তেজপাতকেইটাও যোগ কৰি দিছোঁ। আপোনালোকে যদি বিচাৰে তেজপাতকেইটা ইয়াৰ আগতেও যোগ কৰিব পাৰে। এনেকৈ ৰঙচুৱা হৈ গৈছে পিঁয়াজ নহৰু পেষ্টখিনি আৰু হালধিৰ লগত যিটো মই মিশ্ৰণ কৰি বনাইছোঁ। এতিয়া মই ইয়াত পাৰ মাংসখিনি যোগ কৰি দিছোঁ আৰু লাহে লাহে মই ইয়াক লৰাম। একেবাৰে সহজ, আমাৰ ঘৰত প্ৰায় মায়ে এনেকৈ বনায়, গতিকে আজি ময়ো তাকে বনাই চেষ্টা কৰি চাইছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। পাৰ মাংসৰ যিহেতু ডক্টৰো ৰিকমেণ্ড কৰে যাৰ ল' ব্লাড প্ৰেছাৰ বা যাৰ হিমগ্ল'বিন কম সেইসকল ৰোগীয়ে পাৰ মাংস খাব লাগে বুলি কয়। সেইখিনিত আন্দাজমতে নিমখ দি দিছোঁ আৰু একে সময়তে মই গুড়াখিনিও দি দিছোঁ। মাংসখিনি মই অকণমান মিডিয়াম ফ্লেমত সিজিবলৈ দিম ঢাকন মাৰি। 10 মিনিট ইয়াক এনেকৈ মিডিয়াম ফ্লেমত সিজোৱাৰ পিছত মই ইয়াত আলুখিনি যোগ কৰি দিম। মাংসখিনিত আলুকেইডোখৰ যোগ কৰি দিম। মই এনেকৈ ইয়াক অলপ টাইম মিডিয়াম ফ্লেমত সিজাই থাকিম, লৰাই লৰাই। মাংসখিনি লাহেকৈ ক'লা হ'বলৈ ধৰিছে আৰু 2 মিনিটমান এনেদৰে ভজাৰ পিছত মই ইয়াত পানী ইয়াত যোগ কৰি দিম। আপোনালোকে নিজৰ আন্দাজমতে আৰু নিজে যিমানখিনি নিজৰ পানী লাগে সিমানখিনি আপোনালোকে যোগ কৰিব। পাৰ মাংসই যিহেতু সিজিলে, এতিয়া মই ইয়াত পানী যোগ কৰি দিছোঁ। পাৰ মাংসৰ যিহেতু জোল খাই ভাল লাগে, গতিকে ইয়াত মই এনেই মই মাংস বনালে বাকীবোৰ মাংস বনালে যিমান পানী দিওঁ তাতকৈ অলপ বেছি পানী দিছোঁ আৰু ইয়াত এতিয়া মই ভালকৈ ইয়াক উতল আহিবলৈ দিম। কমেও 20-25 মিনিট ইয়াক মই উতলাই থাকিম। পাৰ মাংসৰ যিহেতু জোল খাই ভাল লাগে, গতিকে ইয়াত মই এনেই মই মাংস বনালে বাকীবোৰ মাংস বনালে যিমান পানী দিওঁ তাতকৈ অলপ বেছি পানী দিছোঁ আৰু ইয়াত এতিয়া মই ভালকৈ ইয়াক উতল আহিবলৈ দিম। কমেও 20-25 মিনিট ইয়াক মই উতলাই থাকিম। যেনে মাংসখিনি ধুনীয়া উতল আহি আছে, অকণমান লৰাই দিছোঁ। দেখিছেনে বৰ ধুনীয়াকৈ উতল আহি আছে, হৈছে আৰু হৈ গৈছে। এতিয়া মই ইয়াক নগা ধনিয়া পাতেৰে গাৰ্নিছ কৰিম আৰু ইয়াক ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু ভৱিষ্যতে আৰু ভিডিঅ' চাই থাকিবলৈ কাষতে থকা বেল আইকনটো টিপি দিব। থেংক ইউ।